এটা করদা লাগছে কেন গো লাগছে আজি মই জীবনত দেখা নাই কথা নদী ভাঙা রে মোর লাইফের ফার্স্ট বাপরে মোবাইলে দিয়ে আমি মানে দুর্বল ছেলে কি হবে নাকি এক ঘন্টা ব্যাংকে হেরা বাদ দিব বাদ দিব হ্যাঁ চাপুরে ওই হেরা বাদ দিব না আজকে শেষ করবো রোল খাওয়া গাম সামনে কোন ভাঙ্গি আপনি কক গাঁৱৰ কি অৱস্থা হৈছে কক না ৰৌ খোৱা গাঁও এখন আপুনি কিবা ক'ব নেকি আপুনি কিবা ক'ব নেকি আজি এই মুহূৰ্তত মই অৱস্থিত আছো ৰৌখা গাঁৱত আজি দেখিবলৈ পাইছো বিশেষভাৱে বৰপেটা ডিষ্ট্ৰিক্ট ৰৌখা গাঁৱৰ এখন বিশেষ সমস্যা হ'ল গৰাখহনীয়া আজি নিজৰ চকুতে আগতে মই দেখিবলৈ পাইছো বৃহৎ পৰিয়ালৰ ঘৰ বাৰী গাঁও নদীৰ বুকত গুচি যায় আছে মই বিশেষভাৱে প্ৰশাসনিক আৰু চৰকাৰক বিশেষ আহ্বান জনাওঁ যে এইসকল দৰিদ্ৰ পৰিয়ালৰ যাতে তেওঁলোকৰ কিবা এটা সাহায্য প্ৰদান কৰে আৰু বিশেষকৈ এইখন সমষ্টিৰ বিধায়কক মই অনুৰোধ জনাওঁ এই পৰিস্থিতি অতি সোনকালে যাতে নিয়ন্ত্ৰণ কৰে হ'ব দিয়া স্থানীয় মানুহ কিবা ক'ব নেকি ক'ব নেকি এই বিষয়ে গৰাখহনীয়াৰ বিষয়ে ক'ব নেকি মই আৰু কি ক'ম যোৱা বছৰ এই সময়তে আমাৰ ইয়াত বহুতখিনি ভূমি আছিল গোটেইখিনি চলি গৈছে আমাৰ ৰৌখোৱা গাঁও অঞ্চলৰ বাগবাৰ সমষ্টিৰ আমাৰ মাননীয় বিধায়ক শ্বেৰমান আলী চাহাবক আৰু আমাৰ যি আব্দুল খালিক MP চাহাব তাক মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যে আমাৰ এই এলেকাখন যি গৰাখহনীয়া হৈ আছে গৰীব দুখীয়া মানুহ আমাৰ খেত খামাৰি কৰি খাওঁ কিন্তু সবথেকে বড় সমস্যা আমাৰ ইয়াত এইটো যে গৰাখহনীয়া যিখিনি খেতি আমি কৰোঁ গোটেইখিনি নদীয়ে গৰাখহনীয়া লৈ যাই আছে এতিয়া আমি কি কৰি খাম সেইকাৰণে আমি অনুৰোধ জনাওঁ প্ৰশাসনক আৰু চৰকাৰক যে সোনকালে আমাৰ কিবা এটা বিশেষ ব্যৱস্থা লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এই যে রাস্তার বগলে হাজুর ভাইয়ের বাড়ি এনে একবারে এটা যাব নাকি ভাঙবার তো কইছে আমি মারা বাচ্চা করে আছে আসি না আমরা মানে জায়গা কিছু না